নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল জ্যোতিষ ৱৰ্ল্ডলৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 10টা গুৰুত্বপূৰ্ণ জানিবলগীয়া প্ৰশ্ন আৰু প্ৰতিটোৰ বাবে সময় থাকিব 5 ছেকেণ্ড। বন্ধুসকল, ভিডিঅ'টোৰ শেষত মই আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াম আৰু সেই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিওঁতে প্ৰথম 10 জনৰ নাম মই পিছৰ ভিডিঅ'ত উল্লেখ কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনে এজোপা গছতে 40 বিধ ফল লগা গছ বনাবলৈ সক্ষম হৈছে? সময় আৰম্ভ। উত্তৰটো হৈছে চাম ভান একেন। তেখেতে এজোপা গছতে 40 বিধ ফল লগাবলৈ সক্ষম হৈছে। দ্বিতীয়টোৰ প্ৰশ্ন, প্ৰকৃত সেন্দুৰ কিহেৰে বনোৱা হয়? আপুনি জানেনে? সময় আৰম্ভ। যদি প্ৰশ্নকেইটা ভাল লাগিছে ভিডিঅ'টি লাইক এটা কৰি জনাই দিয়ক। উত্তৰটো হৈছে কামিলা নামৰ গছৰ গুটিৰ পৰা প্ৰকৃত সেন্দুৰ বনোৱা হয়। 3 নম্বৰ প্ৰশ্ন, কোনজন ভাৰতীয়ই চাইনাত প্ৰথমে কুংফু প্ৰচাৰ কৰিছিল? সময় আৰম্ভ। উত্তৰটো হৈছে বুদ্ধি ধৰ্ম। 4 নম্বৰ প্ৰশ্ন, জোতা চেণ্ডেলৰ বাবে জোখ লোৱা যন্ত্ৰটোৰ নাম কি? সময় আৰম্ভ। আপুনি জানেনে? উত্তৰটো হৈছে ব্ৰেইন নক ডিভাইচ। 5 নম্বৰ প্ৰশ্ন, কেলেণ্ডাৰ কোনে আৱিষ্কাৰ কৰিছিল? আপুনি কেতিয়াবা ভাবি চাইছেনে? সময় আৰম্ভ। উত্তৰটো হৈছে সম্ৰাট বিক্ৰম আদিত্যই। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীত কিমান প্ৰকাৰৰ আপেল আছে? আমি সকলোৱে আপেল খাওঁ, গতিকে এই প্ৰশ্নটোৰ উত্তৰ জনাটো খুবেই দৰকাৰ। সময় আৰম্ভ। উত্তৰটো হৈছে 7000 বিধ। 7 নম্বৰ প্ৰশ্ন, মানৱ দেহত কিমানটা মাংসপেশী থাকে? জানেনে আপুনি? সময় আৰম্ভ। উত্তৰটো হৈছে 520টা। 8 নম্বৰ প্ৰশ্ন, কোনবিধ প্ৰাণীয়ে 10 বছৰলৈ একো নোখোৱাকৈ থাকিব পাৰে? সময় আৰম্ভ। উত্তৰটো হৈছে মকৰাই। 9 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰদান কৰা ড্ৰাইভিং লাইচেন্স কিমানখন দেশত ব্যৱহাৰ কৰিব পাৰি? সময় আৰম্ভ। উত্তৰটো হৈছে 21খন দেশত। এইবাৰ আহিছোঁ অন্তিমটো প্ৰশ্নলৈ। বৰ্তমান ইংৰাজী 2021 চন, কিন্তু অসমীয়াৰ কিমান চন জানেনে আপুনি? সময় আৰম্ভ। উত্তৰটো হৈছে 1942 চন। মই ভাবোঁ আমি প্ৰতিজন অসমীয়াই অসমীয়া চনটো জনা খুবেই দৰকাৰ। বন্ধুসকল, এইবাৰ আপোনালোকলৈ এটা প্ৰশ্ন, কাৰেংঘৰ আৰু তলাতল ঘৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 জনৰ নাম মই পিছৰ ভিডিঅ'ত উল্লেখ কৰিম, গতিকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।